হে দোস্ত আমি এই ডিসেম্বৰৰ প্ৰথম মাহতে মানে প্ৰথম ডিসেম্বৰৰ প্ৰথম সপ্তাহতে খানা খাব আহিছোঁ আমাৰ ওচৰতে খুব ধুনীয়া ঠাই এখন ত্ৰিবেণী ঘাট বুলি কয় ৰ'বা পৰিমুখী এনে নকৰবা এয়া চাওক আমাৰ প্ৰথম যাত্ৰা খৰিৰে আৰম্ভ হৈছে আমি মানে খৰি অলপ কমকৈ আনিছোঁ এতিয়া অলপ ইয়াতে খৰি চৰি পালোঁ তুমি যোনডালত বহি আছ সেইডাল ভাঙি দিওঁ এইডাল নাভাঙবা খৰি চৰি পালোঁ এতিয়া খৰি ভাঙি কিনে খানা চানা বনাম মজা জেগা মাংস আনছো মাছ আনছো ডিমা আনছো বাহুবলী এই চাওক খৰিৰ এয়া খৰি হৈ গ'ল আমাৰ মোটামুটি খৰিৰ যোগাৰ হৈ গ'ল এই চাওক বাহুবলী পৰিল ওপৰৰ পৰা ওলাই বসছি একদম ধুনীয়া জেগা বহুতে ধুনীয়া জেগা ৰাজু আছে চৌকা ক'ত বানু পথাৰতে চাই আছে ৰাজু বহুতে বঢ়িয়া জেগা দিয়ক আহিব আপোনালোকে ত্ৰিবেণী ঘাট বুলি ক'লে মানে নজনা মানুহে চব মানুহে জানে এ চাওক আমাৰ কষ্ট কমিকে চৌকা বনাব নালাগে আগতে কোনোবাই এনে পিকনিক খাই গৈছে সেইকাৰণে চৌকা বনাই থৈ দিছে আমাৰ কাৰণে এইটো চাওক কি ধুনীয়া এটা প্লেচ নদীৰ পাৰ মানে এইটো ত্ৰিবেণী ঘাট কোৱা এইকাৰণে মানে এটা কাৰণ আছে ইয়াতে তিনিটা নদী একেলগে লগ হৈছে মানে কোনো এখন এনেকুৱা জেগা নাই য'ত তিনিটা নদী লগ হৈছে কিন্তু আমাৰ ইয়াতে এইখিনিত মানে তিনিটা নদী লগ হৈছে ইয়াৰে আপোনালোকে চাব পাৰে এই আগত সেই এটা নদী লগ হৈছে আৰু এটা মেইন নদীটো আছে তাৰে আগত আৰু এটা নদী আছে অলপ মানে দূৰ ডিষ্টেঞ্চত তিনিটা নদী লগ হৈছে চাওক খুব ধুনীয়া জেগা আমাৰ এই টাউন চৌকা বনাবৰ কাৰণে জেগা বিচাৰি আছে মই অলপ হেল্প কৰি দিওঁ ইটা চৌকা বনাবা ইটা বনাই আমি ইটা বিচাৰি আছোঁ আমাৰ প্ৰথমতে মানে চৌকাটো বনাইছিলোঁ এই তাত বনাইছিলোঁ এই তাত কিন্তু তাৰ পৰা এটা চেঞ্জ কৰি দিম আমি এতিয়া মানে চৌকা টৌকা বনোৱা নাই তাতে এটা ধুনীয়া চৌকা এটা বনোৱা আছে সেইটোতে আমি কৰিম শিল্পীচ লৈ ইটা এনে পোৱা নাই ইয়াতে আমাৰ চৌকাৰ জেগা চেঞ্জ হৈ গ'ল আমি এতিয়া দোস্ত আমি এটা ভাল জেগালৈকে যাই আছোঁ যিটো জেগাত আমাৰ মানে জেগাটোত মানে লেতেৰাটো কম সুন্দৰ মানে পৰিৱেশ আমি ইটাত টুকা লৈ গৈছোঁ নহ'লে আমি ভাত আজি আমাৰ আঞ্জা নহ'ব কাৰণ মাটিৰ চৌকাত ইটাত দিলে পৰা বহি যাব আমি আৰাম দোস্ত বহুত ভাল লাগবো আজি এটা চৌক খানা এইটো আমাৰ চৌকা বহুত ভাল লাগবো আপোনালোকে হওক ইয়াতে খানা খাই যাওক বহুত ভাল পাব বহুত সুখী হ'ব দোস্ত চৌক আমাৰ এখন কি বুলি কয় আমাৰ আৰকাপুৰ বুলি কয় বেলেগ জাগাত বেলেগ নাম হ'ব পাৰে আমি নাজানো আমাৰ ইফালে কৈছোঁ আমাৰ ইফালে আৰকাপুৰ বুলি কয় আৰকাপুৰ এখানে আনিছোঁ টানি দিছোঁ জান বাটা আহি কিনে আমাৰ চৌকাৰ জুইখিনি নুমেনে দেই আৰু মাংসখিনি সোনকালে সিজে বুজিছে বাটাৰ মহিমা ধৰিব নোৱাৰে তিৰিৰ মহিমা আৰু বতাহৰ মহিমা ধৰিব নোৱাৰে বুজিছে বতাহ জয় তই আহি যাব পাৰে আমি খানা খোৱাৰ আগতে যোগাৰবিলাক কৰি লওঁ খৰি কিন্তু এভেইলেবল আছে দেই খৰি এভেইলেবল আছে যিমান লাগে সিমান খৰি আপোনালোকে যদি ইয়াতে পিকনিক খাব আহে ইয়াতে খৰি কমকৈ আনিব ইয়াতে খৰি এভেইলেবল বহুত গাছ আছে না গাছবিলাক শুকাই ঠানিবিলাক পৰি থাকে খাব লাগি গ'ল চব বঢ়িয়া জেগা আমাৰ আৰু আছে আহিব আছে আমাৰ টিমটো গোটেই অহা নাই সম্পূৰ্ণ হোৱা নাই বস্তু আহি আছে আমাৰ মানে আমি 4টা আহিলোঁ 2খন বাইক লৈ আহিছোঁ আমি 4টা আহিছোঁ আৰু আমাৰ টিম আহি আছে ই ৰিক্সাত আহি আছে ধৰক ই ৰিক্সাত আছে আৰু 4-5জনমান আছে আৰু মানুহ তেওঁলোকে আহিলে আৰু ভাল লাগিব আৰু বিশেষকৈ দোস্ত চুম্পুই কালি ৰাতিপুৱা ভাত খোৱা নাই আৰু আজি মাংস আনাৰ গহি গম পাইছি এই মাংস খাই বিৰাট ভাল পায় আজি আপোনালোক বেছি কৰি খাব সেইকাৰণে কালিৰ পৰা ভাতে খোৱা নাই একদম পুৰা খাবই খাব জাৰু পৰা আনিব লাগিছিল নালাগে দে হ'ব দে এতিয়া আমাৰ গোটেইখিনি জগল হ'ল থোৱাত পানী আনিবা আমাৰ গোটেইখিনি জগল হ'ল
এতিয়া আৰু আমাৰ যোগালো নে বানৰ চকাত যোগালো হৈছে চৌকা হৈছে আমাৰ মাংসখিনি আনিলে হ'ল খৰি হৈছে মোটামুটি পৰাই আহিব না কৰাই আমাৰ চব ইৰিস্কাৰ আছে আমাৰ সেই বেলেগ টিমটোৰ লগত আছে থোৱাত পানী ইমান নালাগে বাল্টি আনি আছে এইটো মানে কি কয় আপোনাৰ তাত বোলে আগৰ আমঠা থাকিলে বোলে জুইটো কট কৰি উঠে যাওঁ ইমান সুবিধা আগৰ আমঠা আছে ইয়াতে আগতে পিকনিক খাই ইয়াতে গৈছে মানে পিকনিক খাই নাই আমি কথিত নলগা আমঠা আমঠা মেইন আমঠা মেইন আৰু উধন বুলি কয় তিনিটা উদহন উধন এই তিনিটা উধন এতে কৰাহি দিম আমি মাংস এনে কি হয় মাংস হতকে বনাব দা ঠিক গেল জাগা বঢ়িয়া স্বচ্ছ কৰি দিলাগে চাফা কৰি দিছে ভাত পানী ইনচবিন আছে এই পানী আহি গেল থোৱাত কি বিলাক কম শান্তি ৰান্ধাৰ আগে বোলে অলপ জাগাটো পৰিষ্কাৰ কৰি ল'ব লাগে ধূলাখিনি মৰি যাব পাকঘৰ না এইটো খৰি দিলা গুচি যাচোন খৰি ভিজবা নেদবা আমাৰ ইৰিস্কে আহি পাব না নাপায় আজি ৰাজু এইফালে ইৰিষ্টা নুশুনতে আমাৰ ইয়াতে খাই লৈ শেষ কৰোঁ তুমিতে পিছত আহিবি ৰাস্তাটো অলপ বেয়া মানে ইৰিস্কে আহিব মানে দিগদাৰ নদীৰ পাৰ না আৰু মানে বাৰিষা বানপানী হৈছিল বানপানী হোৱা গোটেই ৰাস্তাটো খহি গৈছে আমি বাইক কিবা কৰি লৈ আহিছোঁ বাইক আহিব পাৰে কিন্তু ডাঙৰ গাড়ী আহিব নোৱাৰে আমি চাৰিচকীয়া লৈ অহা কথা আছিল কিন্তু চাৰিচকীয়া নানিলোঁ শুনা পালোঁ যেন চাৰিচকীয়া নাহে ইয়াতে বেয়া ৰাস্তা খুবেই বেয়া ৰাস্তা কি ভাবি আছে আপুনি হাঁহে দেখো বৰ্তমানকে তো আমি অলপ পিছত আৰু আহিছোঁ আমাৰ টিমবিলাক আহক ঠিক আছে কি ৰান্ধো আপোনালোকক গোটেই দেখাম কেনেকৈ খাইছোঁ ইয়াতে কেনেকৈ আঞ্জা গুটো আমাৰ তাত কোনো ছোৱালী নাই চব পুৰুষ মানুহ কৰিব আঞ্জা গুটিব ভাত বনাব দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকক হাই দোস্ত চম্পুই নামি গৈছি এই ইটা বোলে আমাক সেই মাছো খুৱাব বোলে মাছ পুৰি কাষৰ এটা জেগাটোত সৰু চাই এটা খাল আছে আমাৰ ভাগাত এটা তাত মাছ কি বুলি কয় আমাৰ সেইপ পা গৈছে চক পেটলং চেটলং কচে চম্পু ৰেডি চক মুদুৱাক লৈ আহ পুৰি বুলি কম এই পাইছি বেচাৰ না পাইছি কৈ দেখোন এই দোস্ত সঁচাই মাছ ধরছে সব এটা পুরি মেই সব চেং মাছ চিনি পাই না চেং মাছ মেটকাত তলত চেং মাছ পুরলি মজা লাগা হব দোস্ত আমাৰ গোটেই আহি পাইছি মানুহ এখন এই চাওক আহোঁ আহাৰ আছিল ইৰিস্কাত আহি আহিছে ইৰিস্কাখন আহিব পৰা নাই অলপ আগত থৈছোঁ ৰাস্তা বয়া চক চব মান আহিছি অঁ এইফালে যাওঁ গেল কিবা চাবা গৈছি খাবা চাবা এদিন আহিলোঁ আমি আমাৰ চকে পিঁয়াজ কাটি আছে চক পিঁয়াজ মাংসত দিয়াৰ কাৰণে পিঁয়াজ বনাই আছে দালি বনাই আছে চক আমাৰ দালি মোটামুটি উতল আহিছি আৰু উতল মানে হবাৰে হৈছি অঁ দালি হৈছিয়ে গেল লাইন বাচ্ছি মতে কথাই আমাৰ চব আহি বেছি মাংস আহি বেছি মাংস কতে অ' মাংস উমলিয়াই আছে খৰি চৰি আনছো চব খৰি জাগা কিন্তু বহুত ভাল দ বহুত ভালে লাগছে জাগাখিনি কি ধুনীয়া ঠাণ্ডা মজা বঢ়িয়া
দোস্ত এটা দুখৰ কথা ওই পাঠাৰ মাংস আনছো কিন্তু আমাৰ মেইন মছলাটোৱে নাই মছলা যে আদা নহৰু নাই মানে আনবাই পাৰি গ'লোঁ আমি ইমানো মাথাত নাথকে না তাৰপিছত আৰু যাই আছোঁ কাষৰ একদিন মানুহ থাকে খুৰী এজনত থাকে জ্বালাও আনিব পাৰিছিলোঁ জ্বালাও দিলাক তেখেতে ক'লে যাওঁ আৰু আদা নহৰু আছে যদি অলপমান বটি দিব কওঁ আদা নহৰু নহকে আৰু মাংসখন খাই যেনেকৈ ভাল লাগিব সিহঁতৰ ভাল নালাগে তো যাওঁ খুৰীক কওঁ খুৰী অলপ আদা দিয়ক আদাখিনি দিলে আৰু ভাল পাম নহ'লে আৰু যাব লাগিব ক'ৰবাত দোকান দিছে আদা আনিব নহ'লে আদা পিঁয়াজ আনিব লাগিব চাওঁ খুৰী কি কয় মাতা আদা নহৰু লাগে বুলি কওঁ এখন কিয় মিলিলা লাজ কৰ নেকি মাতা আদা নহৰু পাম নেকি আদা আমাৰে আছে নহৰু আছে না দিয়কচোন আপোনাক কিবা লাগে দি দিছোঁ দিয়ক আমি অলপ কাম কৰক অলপমান হ'লে হবে আমি আনবাই পাৰিলোঁ পইচাটো লৈ দিম দিয়ক আপোনাক আদা ধৰিছোঁ আদা ঘৰৰে আদা আছে নেকি অঁ মই এখনি হাততে আমাৰ এওঁ বিজে ৰুইছিল আগতে দবলাই যে আদা দিছিল মালিকে মই এখনি হাত মানুহ লাগে পেলাই নাই ৰুই থৈ দিছোঁ হ'ব দে আপোনাৰ খোৱাটো হৈ থাকিলে হ'ল 1 গাঁঠিমান দিলে হ'লে বেছি নালাগে জলকল হ'ব না হৈ যাব হ'ব এনে শেষ নে হৈ যাব আৰু নহৰু শেষ নাই বহুত ল ল মইতো নহ'লে হ'ব মইতো এনে নাখাওঁৱে দেখোন মই পইচাটো লৈ আহিছোঁ ৰ'ব তো আদা নহৰু দিলাক মইতো এনে মাংস নাখাওঁৱে হে মইতো মাংস নাখাওঁ তুমি মাংস নাখায় না নাখাওঁ মাছ খাবা সেইবোৰ দিছোঁ আৰু তা অলপ হা আদা নহৰুখিনি বটবা লাগে অঁ হৈ খুৰীজনে বহুতে ভাল হেল্প কৰিছে আমাক বহুত হেল্প কৰিছে জ্বালা তালা দিলাক আদা নহৰু দিলাক সেইটো কথা আহি উঠা নাই তো ঠিক আছে আৰু দেখাই আছোঁ আপোনালোকক চব আমি কেনেকৈ খানা খাওঁ কি কৰোঁ বা মাছ চাই আছে তেল তেলকৈ চকুৰ উঠাই দি কিয় মাৰে কি কি কোনে হাক কোনে এটা নাখাওঁ হা গাড়ী আনবা নোৱাৰি আহুন কি কৈছে জানা একবাগে দুটা একবাগে এটা মই এনে নাম নামকে 2 মিনিট আনি আছো গাড়ী আহুন ধৰি আছে সেনেকে আনছো গাড়ী ঠাণ্ডা হ মাঘ বিহু আনি দিওঁ বঢ়িয়া খানা বেক কেমেৰা हो ना बेक कैमरा हो इसी फ्रंट कैमरा कम नहीं हमारे कैमरा से बेसी মাছ জানে নাকি মাছৰ আঞ্জা হ'ব না ভাজা হ'ব হা মাছ ভাজা খেলফেলে যাব পাৰি নদীটোত সপ্তাহ পৰিবাৰ যদি ধূলা আছে নালটো লাগি আছে না ধূলাত সাগৰতে সিমান পানী
পৰিৱেশক লৈ আলু ভাতত দিছোঁ আমাৰ মোটামুটি আৰু ভাত খোৱাৰ জগল হ'লে ভাতখন আমাৰ চব জগল পাতি হৈ গৈছে এটা বিশেষ আইটেম কৰিছোঁ খানাত কোনেও নকৰে কিন্তু আমি কৰিছোঁ আৰু মাছ পুৰা চক আপোনালোক এতিয়া দেখিছোঁ নেকি চুম্পুৰি মাছ ধৰি আনিছি অঁ আৰু মাছ ধৰি আনি পেলাই মাছ পুৰা কৰি আছো এতিয়া অৱস্থা বেয়া হৈছে দিয়ক পিকনিক খালি কোনেও মাছ পুৰা নকয় কিন্তু আমি মাছ পুৰা খাইছোঁ পিকনিক খাব আহি কিনে কোনেও নকৰে আমি এইটো অলপ বেছি কমি কৰিছোঁ মাছ পুৰা যে আইটেম এটা হৈছে আমাৰ কৰি আছে ভাত খোৱা জগাল কৰা চিল্পা পাৰি ভাতটো খাওঁ কাৰণ ভোকো লাগছি মই ঝাৰু মাৰিব লাগিব নাংগেৰে আমাৰ ধূলাত ঝাৰু এটা ঝাৰু মাৰিবা এটা ঝাৰু মাৰি কি লাগিব ধূলা মোৰ খানা কিবা কথা কোৱা ধূলাত ঝাৰু মাৰিবা পাৰিবা ভালকে আমি ভাতকেইটা কি ৰখি আছ মাৰি দি এখন খাম নেকি চাফা জেগা এখন ভাল হ'ব ভিডিঅ' বনাই আছা নেকি বঢ়িয়া না ভোক লাগছি ভাতটো দি জলদি হা ভোক লাগছি পেটত হাতি ধৰি আছে উঠে ভাহি যেন ভেটা ভাঙু ভাঙু কৰে পানী মাতা মাতা গোটেইকে মাতি দিয়া ভাত খাব লাগে লমপেন ভিজি গেল বৌৰা বৌ মাছ পুৰা ৰেডি আমাৰ চবত কিনে মাছ পুৰা আনে বেছি টেষ্টি হ'ব ধইনা নাই না ধইনা আনি অলপ বেছি ভাল লাগে মাছ পুৰা কলা খাৰ দিয়া হ'লি 20 টাকা যাওঁ যাৰ লৈ আহা কলা খাৰটো দাদা বহু ঘূৰি যাব পাৰিবা আনি ইফালে হালি যা দেখোন কি বনাই আছা Nuwag singa dia kasar dias. Kasar banyak singa dia. তুমি Dah ভাত দিয়া এনেন্দা ভোক লাগছি ভোক লাগছি তো বৈদ্য মাংসৰ খক দালি নাখাব লাগে লাগিলে মাংসহে খায় ইমান খক জুই লাগছি গৰম আছে গৰম
আমাৰ খানা চানা খোৱা হ'ল এতিয়া বাচন চাচন ধুম ইয়াতে অকি কি কৰি আছ অকি বাচন দি আছ দা দা দালি ধোৱা ফেলে দিছি মাংস দা 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 ক'ত এখন ডিমা ডিমাটো ভাল না শিলটো গৈতো এইখিনি জেগাই বঢ়িয়া লাগে নদীত মুক্তা পাবি জাতটো কিন্তু একেই আৰু কম মুক্তাটো মাছে খাইছি বোধহয় চক দোস্ত আমি নদীৰ পাৰত কি বস্তু পাইছো শামুক হয় শামুক দেখাত ধুনীয়া কিন্তু দেখাত বঢ়িয়া আৰু আছে এই মেলা মেলা এটা আছে কেটা মেলি পৰি আছে হা এই এটা মেলি পৰি আছে ঐ এটা এই দু পানী তাকে ধুব যাব আছে নেকি দাদা কি এটো বাহুল না লাগে তো তুলা স্টাইল লাগে সরতরে বনাবার লাগে এটা মুক্তা কি আর মাজৰ মুক্তা নিচি কাটাৰ ফেলে দিছে লেবা আছে এটো কি এটো মানে খালকা না ধধাও লাগি তো কি কাম পারবি ও কেন বস্তু না কিমান ভাল বস্তু কালা চাল কৰি কিনা কৰি মজা লাগে কিবা তা যাবা কাটি কুটি হাই কারিগর দিলি তাম কাটি কুটি বনাই কিনে কিবা তা করব তো সরতরে কিবা তা যাব কারিগর দিলে যাব ড্রাগন ভাই খাবানা পেতে মার কাইয়া দিছি কইছি ড্রাগন দিলে বস্তু না হই গেছি বসি যাও তো ভিডিওটো ইয়াতে সামৰণি কৰোঁ তো ভিডিওটো চাই যদি অলপমান ভাল পাইছে তো লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাৰিব দেই ভিডিওটো পুৰা শ্বেয়াৰ কৰি দিব অলপমান এনজয় কৰিলোঁ আপোনালোকক কিজানি আশা কৰোঁ এনজয় পাইছে অলপ ভিডিওটো চাই তো অ'কে বাই আৰু নেক্সট ভিডিঅ'ত লগ পাব নেক্সট ভিডিঅ' আনিছোঁ ধুনীয়া ভাল ভাল কণ্টেণ্ট উচ্চাৰণ নাহে ভাল ভাল কণ্টেণ্ট লৈ কিনে আনিছোঁ তো এতিয়া বাই আমি ঘৰত যাওঁ ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাম বাই